গগৈৰ চিতা ভস্মলৈ বিশ্বনাথত পুত্ৰ গৌৰৱ গগৈ। তৰুণ গগৈ অমৰ হওক, অমৰ হওক, অমৰ হওক। তৰুণ গগৈ অমৰ হওক, অমৰ হওক, অমৰ হওক। আমাৰ নেতা তৰুণ গগৈ অমৰ হওক, অমৰ হওক, অমৰ হওক। অমৰ হওক, অমৰ হওক। নেতা তৰুণ গগৈ অমৰ হওক, অমৰ বিশ্বনাথৰ প্ৰতাপগড়ৰ পৰা বাইক ৰেলীৰ আদৰণি জনাই কংগ্ৰেছ কৰ্মীসকলে। বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়, য'ত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ সহ বহুসংখ্যক গুণমুগ্ধ। ইয়াৰ পিছত বিশ্বনাথ ঘাটত কৰিব বিসৰ্জন। বিসৰ্জনৰ পূৰ্বে বিশ্বনাথ চাৰিআলিৰ চন্দ্ৰপুৰ বাকৰিত প্ৰয়াত তৰুণ গগৈৰ অলেখ গুণমুগ্ধই জনাইছে শ্ৰদ্ধাঞ্জলি। প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱৰ স্মৃতিত শান্তি সদ্ভাৱনা যাত্ৰা কিদৰে আগবাঢ়ি গৈছে তাৰ বাবে আপোনাসকলক অৱগত কৰিছে। মই মাত্ৰ ইমানে ক'বলৈ বিচাৰোঁ কি আজিৰ তাৰিখত প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈদেৱৰ পৰা যথেষ্ট কথাখিনি শিকিবলৈ আছে। তেওঁ 3 মাহ যেতিয়া ক'ভিডৰ পৰা আক্ৰান্ত হৈ আছিল, সেই 3 মাহ যিদৰে মানসিক শক্তি লৈ যে যুঁজি আছিল, কেতিয়াও যে হাৰ মানা নাই, সেইখিনিও আমাক অনুপ্ৰাণিত কৰে কি আজি জটিল পৰিস্থিতিটো আমি সকলোৱে এটা মানসিক শক্তিটো আমাৰ লগত ৰাখি আগবাঢ়ি যাব লাগে। লগতে তেওঁ যিদৰে সকলোৰ লগত সহজ সৰল হিচাপে কথাখিনি কয়, মাত মাতে, সকলোৰ পুৰণা বন্ধুসকলক মনত ৰাখে, মানুহ প্ৰাক্তন মন্ত্ৰীয়ে হওক বা ৱাৰ্ড কমিশ্যনাৰে হওক, সকলোৰ লগত যে একে স্বৰতে কথাখিনি যে পাতে, সেই মানৱীয়তা মনোভাৱটো আজিৰ তাৰিখত আমাক সকলক প্ৰয়োজনীয়। লগতে তেওঁ জীৱন যাত্ৰাত কেতিয়াও অসমক ক্ষতি হ'বলৈ নিদিলে, অসমৰ মানুহৰ লগত অন্যায় হ'বলৈ নিদিলে। তেওঁৰ অসম চুক্তি বা IMDT এক্ট বা NRC লগত তেওঁৰ যি ভূমিকা আছে, ইতিমধ্যে মই নহয় অন্য দল সংগঠনৰ প্ৰতিনিধিসকলে ইতিমধ্যে উল্লেখ কৰিছে। তো আজিৰ তাৰিখতো আমাৰ সকলোৱে অসমীয়া হিচাপে কেনেকৈ অসমত আগুৱাই লৈ যাব লাগে, অসমৰ মান স্বাভিমান ৰাখিব লাগে, বচাব লাগে, তাৰ বাবেও চিন্তা কৰিবলৈ লাগে। আৰু শেষত মই ভাবোঁ তেওঁ য'তে আছে তেওঁ নিশ্চিতভাৱে আমাক সকলক আশীৰ্বাদ প্ৰদান কৰি আছে। আমি সকলোৱে মিলি জুলি তেওঁ অন্তিম আশা যে সমগ্ৰ অসমৰ ভিতৰত ভ্ৰমণ কৰিবলৈ বিচাৰে, এই অসম ভ্ৰমণত তেওঁ যে আশা আছিল, সেই আশা পূৰণ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সহযোগত আৰম্ভ হৈছে আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলো আগবাঢ়ি গৈছে। তো নিশ্চয় তেওঁ য'তে আছে আমাক সকলক আগৰ দৰে সেই একে হাঁহি দি আমাক সকলক মৰম স্নেহ আৰু অসমৰ ভিতৰত সদায় শান্তি সমন্বয় এই পৰিৱেশটো জীয়াই ৰাখোঁ, তাৰ বাবে আমাক সকলক আশীৰ্বাদ আৰু আহ্বান জনাই আছে। প্ৰদেশ কংগ্ৰেছৰ আমাৰ এই সিদ্ধান্ত অনুযায়ী এই চিতাভস্ম আমি কেইবাটাও মাণ্ডলিক ভিত্তিত আমি বিভক্ত কৰিছিলোঁ অসমখনত। এটা আছিলে উত্তৰ অসম মাণ্ডলিক, আৰু উত্তৰ অসমৰ মাণ্ডলিকত আমি যোৰহাটত সকলোবিলাক উজনি অসম মাণ্ডলিক আৰু উজনি অসমৰ সকলোবিলাক জিলাক আমি যোৰহাটলৈ মাতিছিলোঁ, আৰু যোৰহাটতে এনেকুৱা অনুষ্ঠান কৰি সকলোবিলাক জিলালৈ আমি চিতাভস্ম দিছিলোঁ। আৰু জিলাবিলাকেও নিজৰ জিলাত গৈ তেওঁলোকে কৰ্মী আৰু ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰ নদী বা তাৰ উপনৈত বিসৰ্জন কৰিছিল। ঠিক একেদৰে আজি এইটো অনুষ্ঠান হৈছে আমাৰ উত্তৰ অসম মাণ্ডলিক, আৰু ইয়াত আমাৰ 6খন জিলা আছে: ধেমাজি জিলা, লখিমপুৰ জিলা, বিশ্বনাথ জিলা, শোণিতপুৰ জিলা, দৰং জিলা আৰু ওদালগুৰি জিলা। এই 6খন জিলাৰ পৰা আমাৰ জিলা সভাপতিকে ধৰি অন্যান্য নেতা কৰ্মীসকল আহিছে, আৰু ইয়াক 6খন জিলাৰ বাবে চিতাভস্ম আমি প্ৰত্যেক জিলাক ইয়াত আমি দি দিম, আৰু সেই জিলাবিলাকে নিজৰ জিলালৈ লৈ যাব, আৰু নিজৰ জিলাত লৈ গৈ তেওঁলোকেও
অনুৰূপ ধৰণৰ এটা অনুষ্ঠান পাতি তেওঁলোকে নিজৰ নিজৰ ঠাইত চিতাভস্ম বিসৰ্জন দিব। আৰু বিশ্বনাথ জিলাৰ যি চিতাভস্ম এই অনুষ্ঠানৰ পিছত আমি বিশ্বনাথ জিলাৰ কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত বিশ্বনাথ ঘাটত ইয়াক বিসৰ্জন দিয়া হ'ব। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, অসম টুডে।